বোকাখাতৰ লখোজান চাহ বাগিচা খেলপথাৰত কৰম পৰৱ উদযাপন। চাহ জনগোষ্ঠীৰ কৰম পৰৱ উদযাপন কৰিলে বোকাখাতৰ লখোজান চাহ বাগিচা খেলপথাৰত। কৰমৰ কাহিনী পঢ়া শেষ হোৱাৰ পিছত সকলোৱে মিলি ঝুমুৰ নৃত্যৰে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিলে। চাওঁ হাওক জিন্তু কুৰ্মীৰ এক বিশেষ প্ৰতিবেদন। প্ৰতি বছৰৰ দৰে এই বছৰো লখোজান চাহ বাগিচাত সম্পূৰ্ণভাৱে সকলো ৰাইজে একত্ৰিত হৈ কৰম পৰৱ উদযাপন কৰিছে আৰু সুকলমে ধুনীয়াকৈ সুন্দৰকৈ কৰম পূজা সকলোৱে উদযাপন কৰি উলহ মালহেৰে কৰম পূজা উদযাপন কৰিছে। আৰু মোৰ এটি বিনম্ৰ অনুৰোধ অসম চৰকাৰলৈ যে যোৱা বছৰে অসমৰ ষ্টেট ৱাইজ মানে অসম ৰাজ্যিক ভিত্তিত সকলো চৰকাৰী অনুষ্ঠান চৰকাৰী কৰ্মচাৰীক কৰম পূজাৰ উপলক্ষে ছুটি মঞ্জুৰি কৰিছে, কিন্তু কৰম পূজা কাৰ থ্ৰুদি হয়? কৰম পূজাৰ কাৰ থ্ৰুদি হয়? আমাৰ চাহ জনগোষ্ঠীৰ থ্ৰুদি হয় আৰু আমাৰ চাহ জনগোষ্ঠী সেইদিনাখন কৰ্মত নিয়োগ হৈ থাকে। তো অসম চৰকাৰলৈ এটাই অনুৰোধ যে এই বছৰে যাতে আমাক বেতনৰ সৈতে সকলো ৰাইজক কৰ্মচাৰী ৰাইজক ছুটি মঞ্জুৰি কৰে, কাৰণ কৰম পূজা হৈ গ'ল, কৰম পৰৱ হৈ গ'ল আমাৰ চাহ জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ অবিহনে কৰম মানে চাহ জনগোষ্ঠী কোনো সেয়ে অসম চৰকাৰে আমাৰ এটাই অনুৰোধ যাতে আগন্তুক 6 বা 7 তাৰিখে আমাৰ বাগিচা বন্ধ ঘোষণা কৰক আৰু বেতনৰ সৈতে। ধন্যবাদ। আজি যি আমাৰ লখোজান চাহ বাগিচা খেলপথাৰত অসম চাহ জনগোষ্ঠীৰ যি কৰম উৎসৱ পৰৱৰ যি আজি আয়োজন কৰা হৈছে, লখোজান চাহ বাগিচাৰ হৈ উদযাপন সমিতিৰ সভাপতি শ্ৰী মানিক ওৰাং আৰু লগতে সম্পাদক আছে শ্ৰীযুত মাৰ্কুছ বাখলা। তেওঁলোকৰ আজিৰ সৌজন্যত আজি লখোজান চাহ বাগিচাত কৰম উদযাপন, যিহেতু চাহ জনগোষ্ঠীৰ মূল উৎসৱ হ'ল কৰম উৎসৱৰ আজি ভাদ মাহত যি আমি কৰম উৎসৱ পালন কৰোঁ, সেই পালন কৰাত আজি লখোজান চাহ বাগিচাই ধুনীয়াকৈ আজি লখোজান চাহ বাগিচাৰ ৰাইজৰ সহযোগত আজি আমাৰ উদযাপন কৰা হৈছে। আৰু লগতে আমি আশা কৰিছোঁ যে অনাগত দিনকেইটাতো আমাৰ চাহ জনগোষ্ঠী এই উৎসৱ পালন কৰি যাব বুলি মোৰ আশা দিলোঁ আৰু পালন কৰিব বুলি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।